Thank you so much for your warm welcome and kind words. Ki hall, ki khabar, that's all I know. I'm so very honored to be here today. Um, I would like to extend my sincerest thanks to Shamkanu sir for bringing me here today and making me a part of this beautiful cultural celebration. I've gotten to know a lot more about Assam thanks to Shantanu, and I've learned about the history, I've learned about the various tribes, the cultural strife, and how beautifully united and wonderful it is to see today. And the rich cultural heritage. When Shantanu, I met him as an artist first, to see the stories and his inspirations, which are all from Assam, from his grandmother's stories. It is so beautiful for me to be here today for Rongali, celebrating the cultural heritage. And as Sir said, the women entrepreneurship, I think that is the future in all parts of the country. So to see that being celebrated today and for me to be able to see it today in person is truly an honor. I'm so very blessed to be here. Thank you for having me. Assamese mein bolo. অসমীয়াতে কৈ আছোঁ ভাল লাগিছে আজি মোৰ আহি ইটছ লাইক আ ফুল চাৰ্কল মোৰ কাৰণে শ্যামকানু ছাৰ আৰু মোৰ উই গ' লং বেক আৰ এছ'চিয়েশ্যন লাইক ছাৰ ছেড from Northeast Fest to Rongali, and we have been working closely, and I'm so honored, I'm like deeply honored for the support that sir has given us as an artist, as the whole artist community, to bring it up and put it on a platform so big and to get people's attention. Like as an artist, it's very hard. It's very hard to be an artist in the society where the dream just ends when somebody asks you the question, art kori ki hobo? সেই সপোনটো তাতে খতম হৈ যায় এটা আৰ্টিষ্টৰ যেতিয়া এটা কুৱেশ্যন আহি যায় যে আৰ্ট কৰি কি হ'ব সেই পজিশ্যনটোতে কি গম পোৱা যায় যে আমি আৰ্টিষ্টক ইমান ভেলু নিদিওঁ বাট ৰঙালী নৰ্থ ইষ্ট ফেষ্ট এই জৰিয়তে এই প্লেটফৰ্মৰ জৰিয়তে সেই আৰ্টিষ্টক সেই পেডেষ্টেল সেই লেভেলত অনা হৈছে যোনটো কাৰণে মানুহে গম পাইছে যে আৰ্টটো কিমান ধুনীয়া বস্তু আৰু কিমান ডাঙৰ বস্তু আৰু কেনেকৈ আৰ্টিষ্টবোৰে প্ৰকাশ কৰিছে আৰু আই এম ছ' থেংকফুল ডেট মোক আজি এইটো প্লেটফৰ্মত আহিব পাৰিছোঁ ছ' ডেট আৰু অসমীয়া ল'ৰা ছোৱালী ইনস্পায়াৰ হওক আৰু আৰ্ট কৰক আৰু আগবাঢ়ি যাওক থেংক ইউ নৰ্থ ইষ্ট ফেষ্টিভেলত শান্তনু যেতিয়া গৈছিলে নহয় টাইমছ অফ ইণ্ডিয়া শান্তনুৰ ওপৰত এটা ষ্টৰী কৰিছিলে খুব ডাঙৰ ষ্টৰী কৰিছিলে When Shantanu went to Northeast, we do Northeast Festival in Delhi. Yes. That basically for entire Northeast, and it's the most colorful festival of Northeast. And Shantanu did a beautiful artwork, and Times of Media did a story. At that time, he was very young. Yes, I had long hair. Still young, but at that time, and that has brought Shantanu to the limelight. And since then, Shantanu is taking off, rising and rising. It's all blessings, all blessings. শান্তনুৰ জীৱনটো বৰ আকৰ্ষণীয় শান্তনুৱে ইঞ্জিনিয়াৰিং পঢ়ি আছিলে মাজতে এইটোৱে গুচি আহিলে ইঞ্জিনিয়াৰিং কি পঢ়িব তাৰমানে পঢ়ি থাকোঁতে কিবা আঁকি থাকে আপুনি কাহিনীটো কোৱাচোন মই একচুৱেলি ইঞ্জিনিয়াৰিং কৰিছিলোঁ আৰু মোৰ চবেই যেনে ঘৰতে ইঞ্জিনিয়াৰিং কৰিব লাগে ডক্টৰ বনিব লাগে IAS অফিচাৰ হ'ব লাগে এইটো হ'ব লাগে কিন্তু মই ঠিক আছে মই পঢ়া শুনাতো ভাল আছিলোঁ বাট মই ইঞ্জিনিয়াৰিং কৰি কিন্তু মোৰ সদায় আৰ্টৰ প্ৰতি এটা স্পেচিয়েল এট্ৰেকশ্যন আছিলে মোৰ আৰ্ট কৰি ভাল লাগিছিলে কিন্তু মোৰ কোনো মেণ্টৰ নাছিলে মোৰ কোনো গাইড কৰিবলৈ নাছিলে চ' মই সদায় আৰ্টক এটা হবি হিচাপে ট্ৰিট কৰিছিলোঁ আৰু সেইটো কাৰণে সদায় মোক যেতিয়া মোক কুৱেশ্যন সোধে যে আৰ্ট কৰি কি কৰিবা মানে কি আছে এইটো কেৰিয়াৰ চইচ মোক কোনো আনচাৰ নাছিলে উত্তৰ নাছিলে বাট সেই বস্তুটো এটা ডিপ্ৰেশ্যন হৈ গৈছিলে মোৰ ভিতৰত যে মই আৰ্ট কৰি কি কৰিম কিন্তু মই সদায় আৰ্ট কৰি থাকিলোৱে মই ইঞ্জিনিয়াৰিঙৰ ক্লাছেছৰ মাজতো সেইটো ক'ব নাপায় বাট চবে ভালকৈ পঢ়া শুনা কৰক বাট মই ক্লাছৰ মাজতে সদায় আঁকিছিলোঁ কাৰণ মই একো বুজি পোৱা নাছিলোঁ চ' আঁকি মই ফ'ৰ্থ ইয়েৰ ইঞ্জিনিয়াৰিঙত মই আই ড্ৰপড আউট সেই ফ'ৰ্থ ইয়েৰত কি হৈছিলে ৰেড বুল ৱৰ্ল্ড চেম্পিয়নশ্বিপ পতা হৈছিলে ছাউথ আফ্ৰিকাত তেতিয়া মই সেইটোত পাৰ্ট ল'লোঁ পাৰ্ট লোৱাৰ পিছত মই নেশ্যনেল লেভেলটো জিকিলোঁ তাৰপিছত ইণ্টাৰনেশ্যনেল লেভেললৈ গ'লোঁ সেই তাৰপিছত মই ইণ্টাৰনেশ্যনেল লেভেলটো জিকিলোঁ তেতিয়াৰ পৰা মোৰ একচুৱেলি আৰ্টৰ কেৰিয়াৰটো ষ্টাৰ্ট হ'ল আচল ষ্ট্ৰাগলটো ষ্টাৰ্ট হ'ল আৰ্টত তেতিয়া মই গম পালোঁ আৰ্টৰ মানে ৱৰ্ল্ডটো কিমান ডাঙৰ মানে অসমত থাকি অলপ লিমিটেড হৈ থকা হয় কাৰণ আমাৰ ইমান এক্সপ'জাৰ নাই ইমান মেণ্টৰ্ছ নাই বাট এতিয়া লাহেকৈ এইটো চেঞ্জ হৈ আছে আৰু এতিয়া মোৰ বহুত ভাল লাগিছে চাই যে আৰ্টক ইমান ছাপৰ্ট কৰা গৈছে চ' সেইটোৱে মোৰ সৰু